নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিলেজ বয় তিলকলৈ। ইয়াত দেখিছে মই আজি এডোখৰ বিশেষ ঠাইত আছোঁ। এইফালে দেখিছে ট্ৰেইন আহি আছে। এডোখৰ হ'ল সৰুপথাৰ সমষ্টিৰ এডোখৰ জেগা। এইডোখৰতে এই ব্ৰিজখনতে স্বাধীনতা সংগ্ৰামে ৰেল বগৰাইছিল। স্বাধীনতা সংগ্ৰামত যুদ্ধ কৰি তেওঁ ৰেল বগৰাইছিল। এইডোখৰ জেগাতে তো বলক অকণমান এইফালে নতুনকৈ তেওঁৰ শ্বহীদ বেদীটো নিৰ্মাণ কৰিছে মাননীয় আমাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই। বলক অকণমান আপোনালোকক শ্বহীদ বেদীটো দেখাই দিছোঁ। এইফালে দেখিছে অকণমান দেখাই দিছোঁ আপোনালোকক তলৰ পৰা। এই আমাৰ বন্ধু কথা পাতি আছে। এইফালে দেখিছে আপোনালোকে অকণমান বলক শ্বহীদ বেদীটো দেখাই দিছোঁ। ধুনীয়াকৈ বনালে আপোনালোকে দেখিছে। এইফালে আমি গৈ আছোঁ। এইফালে দেখিছে ধুনীয়া সেউজীয়া পৰিৱেশ। তো বলক অকণমান দেখাই দিছোঁ শ্বহীদ বেদীটো। 21 তাৰিখে আধাৰশিলা স্থাপন কৰিছিলে। আৰু উদ্বোধন কৰাৰ তাৰিখটো দিয়া নাই আচলতে। উদ্বোধন কৰিছিলে বিশ্বজিৎ ফুকন দেৱেই। তো বলক অকণমান ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছে আপোনালোকে, ইয়াক কিমান ধুনীয়াকৈ বনাই দিছে, ধুনীয়াকৈ নিৰ্মাণ কৰিছে নিৰ্মাতাসকলে। তো অকণমান এই ফলকখন পঢ়ি দেখাইছোঁ আপোনালোক। শ্বহীদ কুশল কোঁৱৰ স্মৃতি সৌধ 1942 চনৰ 10 অক্টোবৰত সৰুপথাৰ শুকান নালা নামৰ এই স্থানত ৰেলৰ চিৰি খুলি স্বাধীনতা সংগ্ৰামীসকলে এখন ৰেল বগৰাইছিল। ব্ৰিটিছ সৈন্য কঢ়িয়াই নিয়া ৰেলখন বগৰোৱা ঘটনাৰ মূল অভিযুক্ত কৰি 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ব্ৰিটিছ শাসকে ফাঁচীৰ কাঠত ওলমাইছিল। দেখিলে আপোনালোকে নিশ্চয়। মই পঢ়ি শুনালোঁ আপোনালোকক। 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ব্ৰিটিছ শাসকে ফাঁচীৰ কাঠত ওলমাইছিল। এই জেগাডোখৰ নাম হ'ল শুকান নালা। আচলতে শুকান নালা এই জেগাটো অহিংসাপন্থী কুশল কোঁৱৰৰ জন্ম হৈছিল 1905 চনৰ 21 মাৰ্চত। দেখিছে আপোনালোকে ধুনীয়া এইফালে শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিচ্ছবি। এই ৰেল বগৰোৱাৰ দৃশ্য এয়া। এইফালে দেখাই দিছোঁ অকণমান আপোনালোকক। এতিয়া বলক অকণমান আগফালে যাওঁ। এইফালে আহিছোঁ অকণমান এইফালে। তো এইফালৰ পৰা দেখিছে এইফালৰ পৰা এতিয়া ৰেল আহি আছে। অকণমান দেখাই দিছোঁ আপোনালোকৰ ৰেলখন। ধুনীয়া দেখিছে ৰেল। দিছ ইজ ইণ্ডিয়ান ৰেলৱে। সমাপ্ত। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আজি ভিডিঅ'টোৰ পৰা মই তিলকে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।